আজি অসমৰ বুকুৰ পৰা জুবিনদাৰ কণ্ঠ হেৰুৱা 30 দিন হ'ল। গুৱাহাটীৰ পৰা সোণাপুৰলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত মোৰ মনলৈ মাথো জুবিনদাৰ গান আৰু তেওঁৰ স্মৃতিবোৰ মোৰ লগত গৈ আছিলে। আজিৰ মোৰ গন্তব্যস্থানটো আছিলে জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ, য'ত হাজাৰ হাজাৰ আত্মাই জুবিনদাক চিৰদিনৰ বাবে জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছিল। গুৱাহাটীৰ পৰা সোণাপুৰলৈ যোৱা আজি ৰাস্তাটো অলপ বেলেগ যেন অনুভৱ হৈছে। প্ৰতিটো কিলোমিটাৰ মই যিমান আগবাঢ়ি আছিলোঁ, সিমান ওচৰলৈ মই অনুভৱ কৰিছিলোঁ সেই পবিত্ৰ স্থানত। সেইটোৱে হৈছে সোণাপুৰ, য'ত আমাৰ মৰমৰ জুবিনদাই চিৰকালৰ বাবে জিৰণি লোৱা ঠাই। জুবিনদাৰ সমাধি ক্ষেত্ৰত প্ৰৱেশ কৰি থকাৰ সময়ত সকলো শ্ৰেণীৰে অনুৰাগী দেখিবলৈ পাই খুবেই ভাল লাগিলে। কোনোবা যদি গান গাই আছিলে, আকৌ কোনোবাই মমবাতি জ্বলাই ফুল আগবঢ়াই আছিলে জুবিনদাৰ নামত। সেই বতাহজাক যে বলিছে, লগত সেই জ্বলি থকা চাকিৰ পোহৰে কঢ়িয়াই আনিছিলে আশা, ভালপোৱা আৰু ভক্তি। সোণাপুৰৰ সেই পাহাৰত জুবিনদাৰ সমাধিক্ষেত্ৰৰ সন্মুখত থিয় হৈ মই নিস্তব্ধ হৈ ৰৈ গ'লো। নহমনো কিয়, কাৰণ অসমৰ তেওঁৰ অনুৰাগীসকলে তেওঁক আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি আৰু ভক্তি দেখি মই নিজে স্তব্ধ হৈ গ'লো। আজি ৰাতি এই মাটিডোখৰ এখন মঞ্চত পৰিণত হোৱা দেখা গৈছে। কোনোবা ফালে যদি ভক্তিমূলক গীত আৰু কোনোবা ফালে বাঁহীৰ মৰ্মস্পৰ্শ শব্দ, আৰু যে এই বলি থকা বতাহজাকে এক আধ্যাত্মিক শক্তিৰে সকলোকে ভৰাই তুলিছে। জুবিনে আমাক মুক্তভাৱে প্ৰকাশ কৰিবলৈ, সীমাহীনভাৱে জীয়াই থাকিবলৈ আৰু ভাল পাবলৈ শিকাইছিলে। আজি তেওঁৰ অনুপস্থিতিত তেওঁ গাই যোৱা প্ৰতিটো গীত, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো সুৰ, প্ৰতি জাতি, ধৰ্ম আৰু বৰ্গৰ মাজত এটা সেতু বন্ধন হিচাপে ৰৈ যায়। তেওঁৰ এই সমাধি ক্ষেত্ৰ কেৱল এক স্মৃতি নহয়, এয়া এক জীৱন্ত মন্দিৰ।